নমস্কাৰ বন্ধু বান্ধৱীসকল, SB ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি দিনটো ঘৰত এনেই বহি সোমাই থাকিলোঁ। তো কি কৰোঁ কি নকৰোঁ কাৰণে ভাবি থাকোঁতে মনত পৰি এটা বিশেষ ভিডিঅ'লৈকে আজি ভাবিলোঁ যে এটা ভিডিঅ' এইটো বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাব পাৰোঁ। তো সেইকাৰণে গাইজ আহি গ'লোঁ মই আপোনালোকৰ কাৰণে। ইমান ধুনীয়া এটা পৰিৱেশ, এইফালে ৰাস্তাটো, এইফালে এটা ৰাস্তা, এইফালে এটা ৰাস্তা, আৰু এইটো ৰাস্তা গাইজ আমাৰ ঘৰলৈকে যোৱা পুৰণীয়া ৰাস্তা, আৰু এইটো হ'ল তামোলপুৰ আৰু ওদালগুৰি ৰোড। তামোলপুৰ টু ওদালগুৰি ৰোড। তো এইফালে আপুনি পানেৰী যাব, আকৌ এইফালে যদি যায় আপুনি ওদালগুৰি যাব পাৰিব। আৰু মানে গাইজ চাওক, অসমখন হৈছে ভাৰতৰ ভিতৰতে, ভাৰত মানে কি বন্ধু বান্ধৱীসকল, পৃথিৱীৰ ভিতৰতে এক উল্লেখযোগ্য ঠাই বুলি মই ক'ব বিচাৰোঁ। আৰু বিশেষকৈ ইয়াত যদি চাব যাওঁ, অসম বুলিও স্বীকৃতি পাইছে। আৰু চাবলগীয়া ইয়াৰ বায়ু পানী মাটি চাওকচোন আপোনালোকে বন্ধু বান্ধৱীসকল, আৰু যে ইয়াৰ আকাশখনো নীলা। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যাওঁ আমি গন্তব্যস্থানলৈকে। এয়া চাওক গাইজ, আজি মই গুজৰাটলৈকে গৈ আছোঁ, আপোনালোকো ইয়ালৈকে আহক। আপোনালোকক আজি মই দেখুৱাবলৈ ওলাইছোঁ এখন ভূস্বৰ্গ। ঠাইডোখৰলৈ হৈছে আমাৰ অসমৰ BTRৰ কচুবিল এৰিয়াই এই ভূস্বৰ্গখন আপোনালোকে পাব। এজন ব্যক্তিৰ চেষ্টাত গঢ় লৈ উঠা এই ভূস্বৰ্গখন, তাত প্ৰৱেশ কৰাৰ পিছতে আপোনালোকে অনুভৱ কৰিব যেন এটা বিশেষ শক্তি, যেন আপোনাৰ যি ভাৱধাৰা চিন্তা ভাৱধাৰা সলনি হৈ যাব। আপোনালোকৰ এক নিৰ্মল অধিকাৰী হ'ব যেন তাত পোৱাৰ লগে লগে। তো গাইজ আপোনালোকে চাওক আজিৰ এই ভিডিঅ'টো। তো গাইজ য'লৈকে আহি আছিলোঁ আমি ফাইনেলি গাইজ পালোঁ আহি সেই জেগাটো, আৰু আপোনালোকক দেখুৱাম এতিয়া। তো চাবৰ কাৰণে ৰেডি গাইজ, 1 2 3 গো। টানটাৰা গাইজ, এইটোৱে হৈছে মই য'ত আপোনালোকক লৈ আহিম বুলি ভাবি আছিলোঁ, এইটোৱে জেগা। আৰু গাইজ আপোনালোকে নাজানে যদি কওঁ, এইটো হৈছে 33 কোটি মন্দিৰ হয়, 33 কোটি ভগৱানৰ মন্দিৰ হয়। আৰু ইয়াতে 33 কোটি দেৱতা থকা বুলি এটা সেই কৰা হয়। আৰু আহকচোন ইয়াৰ বিষয়ে অলপ সবিশেষ জানো ইয়াৰ পূজাৰীজনৰ পৰা। এইটো হৈছে আমাৰ সৰস্বতী মাতা, এইটো আমাৰ শ্ৰীকৃষ্ণ নাগ দেৱতাৰ সৈতে, এইটো আপোনাৰ বিষ্ণু চাগে, বিষ্ণু প্ৰভু। আৰু এইটো হৈছে আমাৰ অসমৰ গৌৰৱ, আকাশৰ থকা গড় গণেশ বাবা। এইটো হৈছে শিৱলিংগ। আৰু গাইজ এইটো হৈছে নন্দী মহাৰাজ। আৰু গাইজ ইয়াতে গাইজ তুলসী গছবিলাক পাব, তুলসী গছ থোপা থোপে তুলসী গছ লাগি আছে। আৰু গাইজ ইয়াতে কিছুমান ফুলনি আছে, মানে এইটো একদম মানে পকা কৰি দিয়া নাই, অকণমান নেচাৰ ৱে এটা ৰাখিছে। ইয়াতে মানে কিছুমান ফুলনি আছে, এইবিলাক পোৱা নাই, ৰ'বচোন গাইজ তেওঁক লগ পাওঁ নেকি চাওঁ। এইটো আমাৰ গণেশা, ত' তেওঁ আছে। এইটো আমাৰ হনুমান, জয় হনুমান। এইটো আমাৰ হনুমান, আৰু তেওঁৰ কান্ধত আছে ৰাম প্ৰভু আৰু লক্ষ্মণ প্ৰভু। তাৰপিছত এইজন মই ধৰিব পৰা নাই বাৰু, কিন্তু এইটো এটা কেংগাৰু যেন লাগিছে। তো এইটো এটা নন্দী মহাৰাজ, আৰু এইটো ভোলানাথ। এই গাইজ এইটো চাব পাৰে, এইডাল গছ, এই গছৰ তলত আমাৰ ভোলানাথ ইয়াতে বিৰাজমান হৈ আছে সি। আৰু গাইজ এইডাল হ'ল কেইমুখীয়া, 1 2 3 4 5 6 7, এইডালে হ'ল 7 মূৰ্তি নাগ। তো গাইজ আপোনালোকে এটা চাব পাৰে। তো ইয়াতে এডাল সাপ আছে, তেওঁলোকে যাওঁ আহকচোন আপোনালোকক দেখুৱাই দিওঁ। এইটো আপোনাৰ ওপৰত চাব পাৰে, এইটো ব্ৰহ্মা, এইটো হ'ল ব্ৰহ্মা প্ৰভু। আৰু এইটো হৈছে আপোনাৰ বাসুদেৱ যেন লাগিছে, এইটো বাসুদেৱ কৃষ্ণ যেতিয়া নেকি জন্মৰ পিছত হেৰিৰ পৰা কংস কাৰাগাৰৰ পৰা লৈ গৈছিল, সেইটো দৃশ্য দেখুওৱা যেন লাগিছে আমাৰ লগতে। আৰু এইটো আমাৰ দগী বাবা, আমাৰ চাই দিয়া তুমি এটা থাকা নেকি ব্ৰ, লাজ কৰিলে সকায় কি কিবা বেলেগ ভাবিছে নেকি? গাইজ কুকুৰ এটা হ'ল বিশেষ মাহাত্য থকা প্ৰাণী।
বিশেষকৈ যদি ইয়াক চাব যাওঁ, যুধিষ্ঠিৰে যেতিয়া নেকি স্বৰ্গলৈকে গৈ আছিল তেতিয়া পথ প্ৰদৰ্শক হিচাপে কুকুৰে বাট দেখুৱাই গৈছিল। সেয়েহে কুকুৰে ভগৱানৰ স্বৰূপ যেন। তো গাইজ তেতিয়াই অলপক এনেকৈ মাৰধৰ বা চেই নকৰিব দেই। গাইজ এই প্ৰতিষ্ঠানটোৰ পূজাৰীজন আহি গৈছে আৰু আপোনালোকে পূজাৰী কওক বা ইয়াৰ অনাৰ কওক বা যিয়ে নকওক কিয়, এওঁ একচুৱেলি ত্যাগ বা কি বস্তু সেই বিষয়ক লৈ জানিলে আপোনালোকৰো গাৰলম শিয়ৰি উঠিব। আৰু আহকচোন জানো তেওঁৰ মুখৰ পৰাই। তেওঁ দাদা নমস্কাৰ। হয়, আপোনাৰ এই প্ৰতিষ্ঠানটো আপুনি মই জনামতে, মই যিখিনি কথা অৱগত, এই প্ৰতিষ্ঠানটোৰ লগত জড়িত আপুনি যিটো প্ৰতিষ্ঠান বনাইছে সেইটো আপুনি অনলি 1% আপুনি অকলে বনাইছে? মই অকলে বনাইছোঁ। আৰু আপুনি কিদৰে এই বস্তুটো কাৰ্যপন্থা হাতত ল'লে এই প্ৰতিষ্ঠানটো? মই এজন ক'বলৈ গ'লে মানে চিকিৎসক। মই চিকিৎসা কৰোঁ, ৰোগীৰ সেৱা শুশ্ৰূষা কৰোঁ। আৰু মই মানে সাত্বিক ডক্তৰ হিচাপত মানে মোক ক'বলৈ বেছি ভাল লাগে। মানে এই প্ৰতিষ্ঠানটো আপুনি কিদৰে গঢ়ি উঠিলে? মানে কিবা এটা কি পালে আপুনি যে মই এই 33 কোটি প্ৰতিষ্ঠানটো বনাম বা এই মূৰ্তিকেইটা মই বনাম? আপোনাৰতো একো মানে ধৰক ইয়াৰ পৰাতো আপোনাৰ বিজনেছ নহয়, এইটো আপোনাৰ নাই, এইটো আপুনি নিস্বাৰ্থভাৱে আপুনি বনাইছে এইটো। তো এই মানে যিখিনি নেকি মানসিকতা, এই বনোৱাৰ মানসিকতা কেনেকৈ আহিলে? তাৰমানে মই ইয়াতে আমাৰ যিটো ভাৰতীয় কালচাৰ যিটো আছে, ধৰ্মীয় কালচাৰ যিটো আছে, এইটো যাতে মানে শুদ্ধ পবিত্ৰ হ'ব লাগে। আৰু ইয়াৰ ভিতৰত মানে যিটো সাত্বিকতা এইটো মানে থাকিব লাগে। তো এইটোৰ কাৰণে মানে মই বিভিন্ন যিটো মূৰ্তিৰ মানে সাহাৰা ল'ব লগা হ'ল, সিহঁতৰ ষ্টাডি কৰিব লগা হ'ল, সিহঁতৰ গুণাগুণটো কেনেকৈ কৰিব লগা হ'ল। আৰু মই এনে বাটতে ৰাস্তাতে বহুত মানুহৰ লগত মানে মই লগ হওঁ, কথা পাতোঁ। আৰু ইহঁতৰ চিন্তাধাৰাবিলাক মানে কেনেধৰণৰ, মানে বৰ্তমান মডাৰ্ণ যুগত মানে ইহঁতৰ চিন্তাধাৰাবিলাক কেনেধৰণৰ আহি আছে বা ভৱিষ্যতে এইটো কি হ'ব, এনেধৰণৰ যিটো মানে আমাৰ আড়ম্বৰটো খুব বেছি হয়, কিন্তু যিটো আমাৰ মানে সাত্বিক যিটো ভাৱ, যিটো আমাৰ ধৰ্মীয় যিটো মূল সিদ্ধান্ত, আমাৰ যিটো জীৱনৰ যিটো মূল্যবিলাক, এই মূল্যবিলাক মানে লাহে লাহে ক্ষয় হৈ আছে নেকি, মানুহ পাহৰি গৈ আছে। আৰু কিন্তু গাইছ আপোনালোকে ভাবিব পাৰে যিখিনি বনাইছে আপোনালোকে, এইবিলাক যে চব বনাইছে, তো এইবিলাকত বহুতখিনিয়ে কষ্টলি হয়। তো যিমানখিনি হওক বা অলপ চলপ দুই এটা দান দক্ষিণাও কৰিছেনে? কোনোবাই অলপ চলপ দান দক্ষিণা কৰিছেনে বাৰু এই বনাইছিলে? তেনেকৈ মানে আপোনাৰ যেনেকৈ পূজা পাঠ কৰিলে যেনে দান দক্ষিণা দিয়ে, তো তেনেকুৱাকৈ দিছে আৰু। কিন্তু 10 টকা ধৰক মানে এনেকৈ দিছে। বাকীখিনি মানে মোৰ যিটো মানে পেচা আছে, সেই পেচাৰ পৰা মানে যিখিনি মই পাইছোঁ, এইটো মানে মই নিষ্কাম, নিস্বাৰ্থ হিচাপত মানে প্ৰভুৰ প্ৰতি মানে মই সমৰ্পণ কৰিছোঁ আৰু নিজকে আৰু সমৰ্পণ কৰিছোঁ। আৰু লগতে ৰাইজকো টানি আনিছোঁ মানে তেখেতসকলে যাতে মানে সদায় মানে প্ৰভুক নাপাহৰে। মানে এওঁৰ এটা আইডিয়লজি যে এটা আদৰ্শ আপোনালোকে চাব পাৰে। মানে তেওঁ এইবিলাক যে বনাইছে, এইবিলাক যে ডাঙৰ মূৰ্তি বনাইছে, 33 কোটি মন্দিৰটো বনাইছে, তো এওঁৰ ইয়াত একো স্বাৰ্থ নাই। এইটো অনলি ফৰ এটা পাৰপাছতে বনাইছে, তেওঁ মনৰ শান্তিৰ কাৰণে কৰিছে। তো মানে গোটেইখিনি বস্তু সামৰি ল'ব বিচাৰিছে। তো তেওঁ ইয়াত আহি কাকো দাবী নকৰে, কাকো একো নকৰে। মই আগতেও আহি গৈছোঁ, মোৰ মিছেছ আৰু মই দুয়োজনেও আহিছোঁ। তো ইয়াত আহি আমি সেৱা লৈ গৈছোঁ বা এওঁক লৈ কথা পাতি গৈছোঁ। আৰু কথা পাতি গৈ মোৰ এনেকুৱা এটা ভাব হৈছে নেকি, মই ভিডিঅ' এটা বনাব লাগে, এনেকুৱা বুলি ভাবি আজি ইয়ালৈকে আহিছোঁ। গাইজ এওঁৰ একো স্বাৰ্থ নাই মানে, বুজিছেনে? এইবিলাক যে বনাইছে, ইমান ডাঙৰ মূৰ্তি বনাইছে, ইয়াত একো স্বাৰ্থ নাই। ইয়াত মানে ইমান বোলে কোনোবাই আহি ইয়াতে 1 লাখ টকা এটা দি গৈছে, এনেকুৱা নহয় মানে। এওঁ একো নিবিচাৰে। আপোনালোকে আহক, আহি ইয়াত অলপমান টাইম স্পেণ্ড কৰি যাওক। কেনেকুৱা লাগিছে? আপুনি এওঁৰ এটা ডায়েৰী আছে, য'ত নেকি আমি লিখি থৈ দিছিলোঁ, কিবাকিবি আমি লিখি দিছোঁ, আপোনাক মই দেখাই আছোঁ। তো এওঁৰ এটা ডায়েৰী আছে, যোনে নেকি ইয়াতে ভিজিট কৰে আহি মানে, এওঁ মানে এটা লিপি তেওঁলোকৰ পৰা লয়, এটা ডায়েৰী আছে এওঁৰ।
তো আহি তেওঁলোকৰ কেনেকুৱা লাগিল বা কি তেওঁলোকে বিচাৰে তো এই ডায়েৰীত তেওঁ লিখি ৰাখে আৰু আমিও লিখি থৈ গৈছিলোঁ গাইজ আপোনালোকে চাব পাৰে মই দেখুৱাই আছোঁ ৰ'ব অলপ লাহেকৈ তো গাইজ এওঁৰ ত্যাগ আপোনালোকে এওঁ হয়তো এটা অট্টালিকা বনাব পাৰিলে হয় বা এওঁ হয়তো এটা লাক্সাৰী গাড়ী এখন ল'ব পাৰিলে হয় কিন্তু সেইখিনি নাই সেইখিনি কৰা নাই এওঁ কৰিছে এইখিনি আপোনালোকে এতিয়া মই আছোঁ ইয়াত আহি এটা এনেকুৱা এটা ৱেডাৰ মানে আপোনাক মই ভাষাৰে বুজাব নোৱাৰোঁ এইটো ফিল কৰিব লাগিব আপুনি ইয়াত আহি ফিল কৰিব পাৰিব সেইটো তো গাইজ এইটো চাওক আপোনালোকে মৃদুলা বসুমতাৰী প্ৰণৱ জ্যোতি চহৰীয়া গাইজ এইটো কি বুলিছে ফ্ৰম টংলা পুৰন্দীয়া আজি আগষ্ট মাহৰ 7/8/2022 আমি টংলা পুৰন্দীয়াৰ পৰা আহিলোঁ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে মই যাতে এইবাৰ চাব ইন্সপেক্টৰ হ'ব পাৰোঁ লগতে ভগৱানে যাতে আমাৰ ঘৰৰ সকলোকে ভালে কুশলে ৰাখে লগতে মই বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে আহকচোন এতিয়া ভিতৰৰ ভাগা অলপমান দেখুৱাওঁ আপোনালোকক এতিয়া মই মন্দিৰৰ গৰ্ভগৃহ বুলি কয় ভিতৰত সোমালোঁ ইয়াতে আপুনি দেখিবলৈ পাব লক্ষ্মীনাৰায়ণ তাৰ লগত তাৰ বাহন গৰু দেৱক আপোনালোকে চাব পাৰিব তাৰপিছত ফেঁচা লক্ষ্মীৰ বাহন সেইটো আপুনি ইয়াতে চাব পাৰিব ইয়াত বহুত ধুনীয়া তাৰ কাৰুকাৰ্যবিলাক বহুত ধুনীয়া তাৰপিছত মই আপোনাক লাহেকৈ লৈ আছোঁ তাৰ কাষতেই আপোনাৰ কৃষ্ণ ৰাধে কৃষ্ণ বুলি কয় তেখেতৰ বিগ্ৰহ আৰু লগতে আমাৰ কামধেনু গাই আছে আৰু শ্ৰীকৃষ্ণৰ যিটো বাল্যলীলা মাখন খোৱা দৃশ্যটো ইয়াতে আছে আৰু লগতে শ্ৰীকৃষ্ণৰ মুকুটত মাৰ চৰাই যিটো পিছত আমি অলপ আগবাঢ়ি গ'লোঁ কাষতেই সেয়া আমি শ্ৰী গণেশৰ বাল্যলীলাটো দেখিবলৈ পাওঁ তাৰ পিছফালে আপোনাৰ আছে শিৱ পাৰ্বতী বাবা ভৈৰৱ বাবা মা চবেই ইয়াতে আছে প্ৰত্যেকটো মূৰ্তি দেখাত বহুত ধুনীয়া আৰু ভালত আপুনি দেখা পাব বাবা শিৱৰ যিটো আৰু অৰ্জুনৰ লগত কিৰাত লৈ পেলাই যিটো সংঘৰ্ষ হৈছিল সেইটো আপুনি দেখা পাব তাৰপিছত আপুনি আপোনালোকে শ্ৰীকৃষ্ণৰ যিটো প্ৰকাশৰ পথ সেইটো চাব পাৰিব আপোনালোকে তাৰপিছত হোলীৰ দৃশ্য আপুনি চাব পাৰিব তাৰপিছত ইয়াতে শ্ৰীকৃষ্ণ গাইজ ভিডিঅ'টো শেষ হোৱা নাই আৰু আছে এই ভিডিঅ' কিন্তু কথা হ'ল ভিডিঅ'খিনি বহুত দীঘল হৈ যায় তাৰ কাৰণে যদি নেক্সট ভিডিঅ'টো যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্ট কৰিব মই দি দিম গাইজ তো আজিলৈ বাই বাই